নমস্কাৰ, মই ভনিতাই স্বাগতম জনাইছোঁ সকলোকে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই। আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। সেয়া হ'ল এজন বিপ্লৱী বীৰ শ্বহীদ, দেশপ্ৰেমিক, সেয়া হ'ল ভগত সিং। নামেই যায় পৰিচয় ভগত সিং। নামটো শুনিলেই যেন এতিয়াও আমাৰ বুকুখন আলোড়িত হৈ উঠে। আৰু তেওঁক এই 23 মাৰ্চৰ দিনাখন 1931 চনৰ 23 মাৰ্চৰ দিনা ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল। গতিকে এই দিনটোকেই স্মৃতি হিচাপে লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু তেওঁৰ ত্যাগক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে এটা চিত্ৰ প্ৰদৰ্শনী মই দেখুৱাব প্ৰয়াস কৰিম। এয়া হ'ল ভগত সিঙৰ উদ্ধৃতি আৰু ভগত সিঙৰ ওপৰত এজন দেশভক্তৰ কথা আমি সকলোৱে জানো। ভাৰতবৰ্ষৰ এজন দেশভক্ত, যিজনৰ কথা সৰুৰ পৰা ডাঙৰলৈ খুবেই জানে। ইয়াতে চিত্ৰ প্ৰদৰ্শন আছে, মই দেখাব খুজিছোঁ। আজি দেশৰ শ্বহীদ দিৱস উপলক্ষে এই চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। মই আহি নাপালোঁ সময়ত, কিন্তু মই বাহিৰত আহোঁতে এইখন দেখা পালোঁ। গতিকে আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। চাব, নিশ্চয় ভাল পাব। শ্বহীদ ভগত সিঙৰ উদ্ধৃতি আৰু ফটোগ্ৰাফৰ এই প্ৰদৰ্শনীখনি অল ইণ্ডিয়া ডিঅ'ছৰ নলবাৰী শাখাৰ পৰা অনুষ্ঠিত কৰা হৈছে। উদ্ধৃতিবিলাক তলত আমি দেখা পাইছোঁ। ইয়াৰ তলত উদ্ধৃতিবিলাক দিয়া আছে। আমি স্পষ্ট কৰি দিব লাগিব যে বিপ্লৱৰ অৰ্থ মাথোন অভ্যুত্থান বা ৰক্তাক্ত সংঘাত নহয়। বিপ্লৱে অৱশ্যেই বৰ্তমান অৱস্থাক এক সম্পূৰ্ণ ধ্বংস কৰাৰ পিছত এক নতুন আৰু উন্নততৰ অনুকূলৰ ভেটিত সুসংবদ্ধভাৱে সমাজৰ পুনৰ্গঠনৰ কাৰ্যসূচী সূচায়। বিপ্লৱৰ বেদীৰ তলত মই মোৰ যৌৱনক ধূপৰ দৰে জ্বলাই থৈ যাম। এই মহান আদৰ্শৰ তুলনাত কোনো আত্মদানেই মহত্তৰ হ'ব নোৱাৰে। বিপ্লৱৰ পূৰ্ণ বিজয়ৰ বাবে মই ৰৈ আছোঁ। এই ভগত সিঙৰ লগত জড়িত চিত্ৰবিলাক মই দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। চাওকচোন। দুৰ্লভ ফটো ইয়াতে প্ৰদৰ্শন কৰা হৈছে। এইবিলাক আপোনালোকে চালে ভাল পাব নিশ্চয়। এইখন যে দেখা পাইছে, এইখন হ'ল ভগত সিঙৰ মৃত্যুৰ চনদ, য'ত ভগত সিঙৰ মৃত্যুদণ্ড দিয়াৰ কথা লিখা আছে। এইখন হ'ল 1931 চনত প্ৰকাশিত এখন নিউজ পেপাৰ, য'ত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ সম্পৰ্কীয় নিউজ দিয়া আছে। ফটো হ'ল ভগত সিঙৰ ফেমিলিৰ ফটো, য'ত মাক, দেউতাক আদি কৰি
ভগত সিঙৰ পৰিয়ালৰ মানুহখিনি ইয়াতে আছে। এয়া ভগত সিঙৰ ডেকাকালৰ ফটো। Selected speeches and writings. এইখন ফটো হৈছে ভগত সিঙৰ শিশুকালৰ ফটো। আৰু এইখন ফটো যে দেখা পাইছে এইখন হ'ল নেশ্যনেল কংগ্ৰেছ লাহোৰ কংগ্ৰেছৰ সময়ত উঠা ফটো। য'ত ভগত সিং আছে। ভগত সিং চেতনাৰ প্ৰতীক আছিল, যি চেতনা দেশৰ ইমূৰৰ পৰা সিমূৰলৈকে বিয়পি পৰিছিল আৰু এই চেতনাই যি শিক্ষা প্ৰজ্বলিত কৰিছিল সেয়া কেতিয়াও নুমাই নাযাব। এয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভগত সিং সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিছিল। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে মই আকৌ পুনৰ বীৰ শ্বহীদসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, যিসকলৰ ত্যাগৰ ফলস্বৰূপে আমি মানে সুন্দৰভাৱে এটা স্বাধীন মুক্তভাৱে বিচৰণ কৰিব পাৰিছোঁ আৰু স্বাধীনতা সোৱাদ ল'বলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ভিডিঅ' মই আনি থাকিম এই চেনেলটোৰ জৰিয়তে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি থ'ব পাৰে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু নতুনকৈ পুনৰ আহিম আৰু ইমানখিনি ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।